আপোনালোকে দেখিবলৈ পাইছে আজিকালি বহুতো চুৰি বা ডকাইতি কাণ্ড চিচিটিভি কেমেৰাৰ সহায়ত ধৰাত পৰে বহুতো কাণ্ড সফলো হয় আৰু চিচিটিভি কেমেৰাৰ বাবে বহুতো কাণ্ড বিফলো হয় আজি মই আপোনালোকক ডকাইতিৰ কেইটামান চিচিটিভি ফুটেজ দেখাম নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ইউটিউব চেনেল যান্ত্ৰিকতালৈ তেনেহলে বলক অকণমান পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এই দোকানখন আপোনালোকে দেখিবলৈ পাইছে ইয়াত সকলো ধুনীয়াকৈ চলি আছিল কাস্টমাৰসমূহ আহি আছিল আৰু বস্তু কিনি আছিল তেনেধৰণে চলি আছিল ধুনীয়াকৈ কিন্তু অকণমান সময় এনেধৰণে যোৱাৰ পিছত এই দোকানখনলৈ এটা সম্পূৰ্ণ কোলা কাপোৰ পিন্ধা এটা ডকাইতৰ দল আহে আপোনালোকে ইয়াত দেখিবলৈ পাব ইয়াত আপোনালোকে দেখিছে এই কোলা দলটোৱে আহি সকলোকে ধমকি দিয়া আৰম্ভ কৰি দিলে আৰু সকলোকে ভয় খুওৱা আৰম্ভ কৰি দিলে বিশেষকৈ সেই যিজন মালিক যিজন বহি আছিল তাতে তেখেতক ধমকাই সকলো কাষ্টমাৰক ধমকাব ধৰিলে তাৰ পিছত বস্তু বিচাৰিবলৈ ধৰিলে টকা বিচাৰিবলৈ ধৰিলে তাৰ পিছতে চেকিং আৰম্ভ কৰিলে দোকানত থকা কাষ্টমাৰৰ চেকিং আৰম্ভ কৰিলে সেই ডকাইতৰ দলটোৱে আৰু তেনেধৰণে সকলো ফালে চাই চিতি তেখেতলোকে চুৰি কাণ্ড আৰম্ভ কৰি দিলে ডকাইতি কাণ্ড আৰম্ভ কৰি দিলে মালিকজনক ধমকাই সেই মালিকৰ পৰা যিমানখিনি কেছ আছিল দোকানখনত সকলোখিনি তেখেতে হস্তক্ষেপ কৰি ল'লে আৰু সকলোখিনি লুটি হোৱাৰ পিছত তেখেতলোকে সকলোকে ধমকি দি দাবী দি সেই দোকানখনৰ পৰা যাবলৈ ল'লে সেই ডকাইতৰ দলটো যোৱাৰ পিছতেই বাকী কাষ্টমাৰ আৰু দোকানী যিসমূহ আছিলে সেই দোকানখনত সকলোৱে সেই ডকাইতৰ দলটোৰ পিছে পিছে দৌৰিলে এই ভিডিঅ'টো আপোনালোকে দেখিবলৈ পাইছে এজন বয়োজ্যেষ্ঠ লোক দোকানখনৰ ভিতৰলৈ সোমাই আহিছে আৰু এনেধৰণে আহিয়েই তেওঁ পকেটৰ পৰা এটা পিষ্টল উলিয়াইছে পিষ্টলটো উলিয়াই লৈ তাত বহি থকা যিকেইজন লোক সেই কেইজনক ধমকাবলৈ আৰম্ভ কৰিছে ভয় খুৱাবলৈ আৰম্ভ কৰিছে আৰু বস্তু লুটিবলৈ আৰম্ভ কৰিব আপোনালোকে চাই থাকিব এই যিজন বয়োজ্যেষ্ঠ লোক তেখেত অকলে অহা নাই তেখেতৰ লগৰ ডকাইতৰ দল আছে আপোনালোকে দেখিবলৈ পাব সেইসমূহ আহিব ইয়াত আপোনালোকে দেখিবলৈ পাইছে আৰু এজন ডকাইতৰ দলৰ লোক হেলমেট পৰিধান কৰি দোকানখনৰ ভিতৰলৈ সোমাই আহিছে আৰু সোমাই আহি বয়োজ্যেষ্ঠজনৰ লগত লগ লাগি সেই যিকেইজন বহি আছে তাতে তেখেতলোকক ধমকাবলৈ আৰম্ভ কৰিছে আৰু বিভিন্ন ধৰণে দোকানখন চাইছে চবফালে আৰু কিছু সময়ৰ পাছতেই দোকানখনত যিমান যত কেছ পইচা আছিলে কেছ টকা আছিলে সকলোখিনি ডকাইতৰ দলটোৱে লুটিবলৈ আৰম্ভ কৰিব আপোনালোকে দেখিব পাইছে ইয়াতে সকলোখিনি কেছ টকা সামৰিবলৈ আৰম্ভ কৰিছে উলিয়াবলৈ আৰম্ভ কৰিছে ড্ৰয়াৰসমূহৰ পৰা আৰু এজনে ভৰাই গৈ আছে এজনে সামৰি গৈ আছে এজনে লুটি গৈ আছে আপোনালোকে ইয়াত দেখিবলৈ পাইছে সকলো টকা উলিয়াইছে ড্ৰয়াৰসমূহৰ পৰা নিজে খুলি ধমকি দি এই দোকানখনত বহুতো কেছ টকা আছিলে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে কিমান টকা ডকাইতৰ দলটোৱে লুটিছে সকলোবোৰ টকা উলিয়াইছে আৰু ভৰাইছে সামৰিছে লুটিবলৈ আপোনালোকে দেখিবলৈ পাইছে সকলোবোৰ কেছ কিমান টকা উলিয়াইছে আৰু ডকাইতৰ দলটো ইমানেই লোভিয়া যে সকলোবোৰ টকা কেছ লুটিও পকেটতো চেক কৰিবলৈ এৰা নাই যিজন দোকানী বহি আছিলে তেখেতৰ পকেটতো চেক কৰিবলৈ এৰা নাই টকা সকলো ড্ৰয়াৰতে আকৌ এবাৰ চেক কৰিবলৈও এৰা নাই সকলোখিনি লুটিও তেখেতৰ হেঁপাহ পলোৱা নাই সিহঁতৰ হেঁপাহ পলোৱা নাই আৰু সকলোখিনি লুটি হোৱাৰ পিছত দোকানৰ বাহিৰলৈ যায় এনেধৰণে চিচিটিভি কেমেৰাৰ সহায়ত আপুনি দেখিবলৈ পাইছে ইয়াতে বাহিৰলৈ গৈ সেই ডকাইত দুটা ইয়াৰ পৰা গুচি যায় এই ফুটেজটো আপোনালোকে দেখিবলৈ পাইছে এটা পৰিয়াল কৰ্মসূত্ৰে বাহিৰলৈ যায় আৰু তাৰ পৰা যেতিয়া উভতি আহে ঘৰৰ গেটখন খুলিবলৈ লয় তেতিয়া সেই ডকাইতৰ দলটো উপস্থিত হয়হি তেতিয়া তেখেতলোকে পিষ্টল উলিয়াই সেই পৰিয়ালটোক ভয় খুৱাবলৈ ধৰে দাবী ধমকি দিবলৈ ধৰে আৰু তেনেদৰে দাবী ধমকি দি তেখেতলোকৰ হাতত যি সামগ্ৰী আছিলে যি বেগ আছিলে সকলো লুটিবলৈ আৰম্ভ কৰে ঠিক তেনেতে ঘৰৰ ভিতৰৰ পৰা তেখেতলোকৰ পৰিয়ালৰ এজন লোকে সুৰক্ষাৰ বাবে দৌৰি আহে আৰু আপোনালোকে ইয়াতে দেখিবলৈ পাব তেখেতে সুৰক্ষাৰ বাবে যেতিয়া আহিব সেই ডকাইতৰ দলটো পলাবলৈ আৰম্ভ কৰে ভয়ত আপোনালোকে দেখিবলৈ পাইছে ইয়াতে যেতিয়া সেই ঘৰৰ ভিতৰৰ পৰা লোকজনে সুৰক্ষা দিবলৈ আহে তেতিয়া ডকাইতৰ দলটোৱে নিজৰ বাইক তাতেই পেলাই ইয়াৰ পৰা পলায়ন কৰে আপোনালোকে ইয়াত দেখিবলৈ পাইছে এই কাপোৰৰ দোকানখন আপোনালোকে দেখিবলৈ পাইছে এনেধৰণে সকলো ঠিকঠাক চলি থকাৰ কিছু সময়ৰ পাছতে
এটা ডকাইতৰ দল আহে আপোনালোকে দেখিবলৈ পাইছে এজন এজনকৈ সকলো সোমাই আহে এনেধৰণে অহাৰ পিছত ধমকাবলৈ আৰম্ভ কৰিছে এটা পিস্তল উলিয়াই আপোনালোকে দেখিবলৈ পাইছে আৰু মহিলাগৰাকীয়ে নিজৰ মোবাইলটো বচাবলৈ সেই ডকাইতটোৰ পৰা মোবাইলটো লুকুৱাই আলমাৰী যিটো আছিলে তাৰ সাইডত ভৰাই দিছে ইয়াৰ পিছতেই ডকাইতৰ দলটোৰ বাকী কেইজন সদস্যই দোকানখনৰ ছানবিন কৰিবলৈ আৰম্ভ কৰিলে আৰু এজন ডকাইতে বাকী ড্ৰয়াৰত যি পইচা আছিলে সেইবোৰ চাবলৈ আৰম্ভ কৰিলে চেক কৰিবলৈ আৰম্ভ কৰিলে ড্ৰয়াৰসমূহ আৰু ড্ৰয়াৰত যিবোৰ টকা আছিলে সেইবোৰ লুটিবলৈ আৰম্ভ কৰিলে আপোনালোকে দেখিবলৈ পাইছে এয়া ইয়াৰ পাছত আপোনালোকে দেখিবলৈ পাইছে যিজন ডকাইত আছিলে সেইজনে দোকানীগৰাকীৰ চেকিং কৰিছে আৰু চেকিং কৰাৰ পিছতে ডকাইতৰ বাকী যি দল আছিলে সেই সকলোৱে বহুতো বেগত বহুতো বস্তু ভৰাই দোকানখনৰ পৰা ওলাই যাবলৈ আৰম্ভ কৰিছে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে সকলো বস্তু সামৰি লৈছে লুটিবলৈ লৈ যাবলৈ আৰু এনেধৰণে লুটি সামৰি হোৱাৰ পিছত সকলো বেগসমূহ লৈ টকাসমূহ লৈ সেই ডকাইতৰ দলটো এই দোকানখনৰ পৰা ওলাই গৈছে আপোনালোকে ইয়াত দেখিবলৈ পাইছে এইটো এটা ৰাস্তাৰ কাণ্ড আপোনালোকে দেখিবলৈ পাইছে এগৰাকী মহিলা ৰাস্তা পাৰ হ'বলৈ ৰৈ থাকোঁতে এজন বাইকত ডকাইত আহে আৰু ডকাইতজনে চুৰজনে সেই মহিলাগৰাকীৰ ডিঙিৰ পৰা চেণ্ডাল টানি লৈ যাব লওঁতেই খুন্দা খাই পৰি যায় আৰু তেনেতে বাইকাৰজনক বা ডকাইতজনক সকলোৱে ধৰে মানুহজনে ধৰে ব্যক্তিজনে ধৰে আৰু মহিলাগৰাকীৰ সাহসটোকো মানিব লাগিব কাৰণ মহিলাগৰাকীয়ে সেই ডকাইতজনক এৰি দিয়া নাছিলে ধৰি আছিলে আৰু তেনেকুৱাতে ডকাইতজনক মাৰপিট কৰিব লওঁতে ডকাইতজনে সকলোকে ভয় খুৱাই আপোনালোকে দেখিবলৈ পাইছে এয়া ভয় খুওৱাৰ পিছতেই কিন্তু মহিলাগৰাকীয়ে এৰি দিয়া নাছিলে আপোনালোকে দেখিবলৈ পাইছে সকলোকে মাৰপিট কৰিবলৈ লৈছে কিন্তু মহিলাগৰাকীয়ে সেই বাইকখন এৰি দিয়া নাই সেই ডকাইতজনক যাবলৈ দিয়া নাই তেখেতৰ সাহসক আমি সেলিউট কৰিব লাগিব এনেধৰণৰ সাহস আমাক প্ৰয়োজন হয় মহিলাগৰাকীয়ে ইয়াৰ পিছতে হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি কৰিলে আৰু সকলো মানুহ গোট খাই গ'ল আপোনালোকে দেখিবলৈ পাইছে আৰু ডকাইতজনক যাবলৈ দিয়া নাছিলে চুৰজনক মহিলাগৰাকীয়ে যাবলৈ দিয়া নাছিলে কিন্তু কেনেবাকৈ সেই ডকাইতজন যেতিয়া চুৰজন যেতিয়া যাবলৈ সক্ষম হয় বাকী যি মানুহ আছিলে যি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাত মানুহ গোট খাই গৈছিলে সকলোৱে সেই ডকাইত বা চুৰজনক ধৰি মাৰপিট কৰে আৰু ধৰিবলৈ সক্ষম হয় পলায়ন কৰিব নোৱাৰা হৈ যায় সেই ডকাইতজন আৰু সকলোৱে ধৰে সেই ডকাইতজনক যদি ভিডিওটো চাই ভাল পালে তেনেহ'লে ভিডিওটো এটা লাইক কৰিব কমেণ্ট কৰি জনাব কেনে পালে আপোনালোকৰ বন্ধু বান্ধৱৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰিব আৰু লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ